ৰাৱণৰ প্ৰতি বিভীষণৰ উপদেশ। ৰাৱণৰ মাক নিকষা বুঢ়ীৰ বিপদৰ কথা শুনি গা কঁপিবলৈ ধৰিলে। বিভীষণক বুঢ়ীয়ে আহি ক'লে, হে পুত্ৰ, তুমি পৰম শুদ্ধমতী আৰু ধাৰ্মিক। ৰাৱণে তপস্যাৰ ফলত ইমান সুখ ভুঞ্জি আছে, কিন্তু ৰামৰ স্ত্ৰী সীতাক আনি দুখ মাতি আনিছে। ৰাক্ষসক যি মাৰিব পাৰে তাৰে সৈতে বাদ কৰিছে। সি দুষ্টই প্ৰমাদত পৰি দেখিও নেদেখা হ'ল। এনে পুত্ৰৰ লগত আৰু নাথাকোঁ। এই মূৰ্খক ভালদৰে বুজাই দিয়া, যাতে ৰামৰ লগত যুদ্ধ নকৰে, নহ'লে ৰামৰ বাণেৰে লংকা ধ্বংস কৰিব। মাতৃৰ বাক্যত বিভীষণে পাত্ৰ মন্ত্ৰীসহ য'ত ৰাৱণ আছে তালৈ গৈ ৰাৱণক প্ৰথমে প্ৰণাম কৰিলে। ৰাৱণে আশীৰ্বাদ দি বহিবলৈ ক'লে। কৃতাঞ্জলিপূৰ্বক বিভীষণে ক'বলৈ ধৰিছে। সভাত থকা সকলে স্তব্ধ হৈ শ্ৰৱণ কৰিছে। হে দাদা, অনেক তপৰ ফলত এই সম্পদ লাভ হ'ল। ৰামৰ লগত প্ৰতাপ দেখুৱালে বিপদ ঘটিব। যি দিন ধৰি লংকালৈ সীতাক আনিলা, তেতিয়াৰ পৰাই প্ৰচুৰ কুস্বপ্ন দেখি আছোঁ। জাকে জাকে শগুন ঘৰৰ ওপৰত পৰিছে। ৰাতি শিয়ালৰ ৰোলত শুব নোৱাৰোঁ। কালিৰ নিচিনা বুঢ়ী এজনীয়ে দাঁত নিকটাই থকা দেখোঁ। সন্ধ্যা সময়ত দুৱাৰৰ ওচৰত বিবিধ উৎপাত দেখিবলৈ পাওঁ। ৰামচন্দ্ৰ অতি বীৰ, বিক্ৰমত বিশাল। ৰাৱণে ক'লে, হে ৰাভাই, ৰামলৈ ইমান ভয় কৰা নে? ৰাম আৰু সুগ্ৰীৱ বান্দৰে কি কৰিব পাৰে? সেই বুলি কৈ ৰাৱণে ভায়েকৰ কথা কাণেৰে নুশুনিলে। মন্ত্ৰণা কৰিবলৈ দুষ্ট মন্ত্ৰীসকলক আনিলে। ৰাৱণে মন্ত্ৰীক ক'লে, হে মন্ত্ৰীবৰ, ঠিক ঠিক যুক্তি কৰা, কেনেকৈ ৰাঘৱক সংহাৰ কৰিব পাৰি। সেনাপতি প্ৰশস্তই বীৰদৰ্পে ক'লে, সেই বনৰ পশুজাতিয়ে কি কৰিব পাৰিব? পৰ্বতৰ গুহা আৰু নদ নদী কূলত বান্দৰৰ খচ থাকিব নিদোঁ। সেই বুলি বজ্ৰকণ্ঠেৰে নিশাচৰে দাঁত নিকটাই লোহাৰ মুখল হাতত লৈ অকপতে ক'লে, মই কি কাৰণে আছোঁ? মই লংকাত থাকোঁতে কোন আহিব পাৰে? মই লংকাত থাকোঁতেই হনুমানে গছ গছনি ভাঙি লংকা দাহ কৰি ইমান অপমান কৰিলে। তোমাৰ আজ্ঞা পালে মই যুদ্ধ কৰি চাম, আৰু ৰাম কেনেকুৱা, লক্ষ্মণ কেনেকুৱা বীৰ তাকো চাম। এনেকৈ সকলো ডাঙৰ ডাঙৰ ৰাক্ষসে ৰাৱণক ক'লে, আমি সেই বান্দৰবিলাকক আৰু ৰাম লক্ষ্মণক বধ কৰিমেই। সেই বুলি সকলোৱে যুদ্ধ কৰিবলৈ জাঠি, জাঠা, ঝকৰা, মুখল, খেল আদি সজালে। বিভীষণে হাতত ধৰি সকলোকে ক'বলৈ ধৰিলে, বীৰসকল, শুনা শুনা, তোমালোক স্থিৰ হোৱা। হে দাদা, এওঁলোকৰ কথাত ভৰসা নকৰিবা। দাদা, মই হিত বাক্য কওঁ, শুনা। সীতাক ৰামৰ ওচৰলৈ পঠাই দিলে আমাৰ কোনো ভয় নাথাকে, নিৰ্ভয় হ'ব। সীতাক ৰাখিলে আমাৰ সকলোৰে জীৱনৰ সংশয়। তুমি কি কাৰণে লংকাপুৰী ধ্বংস কৰিবলৈ বিচাৰিছা? ৰামৰ সুন্দৰী সীতাক পঠাই দিয়া। বিভীষণে ৰাৱণক ইমানকৈ কোৱাত ৰাৱণে খঙত অগ্নিৰ নিচিনাকৈ জ্বলিবলৈ ধৰিলে। বিভীষণ যেন জ্যেষ্ঠ, মইহে কনিষ্ঠ। মই যেন অধৰ্মী, সি বৰ ধাৰ্মিক ওলালে। মানুহ ৰামৰ ভয়ত বিভীষণ কম্পমান। এনে ভাই মোৰ ঘৰত নাৰাখোঁ। এই বিভীষণক উলিয়াই দে। কিহৰ বিচাৰ আছে? ৰামৰ লগত যুদ্ধৰ বাহিৰে অন্য উপায় নাই। ৰাৱণে ইমান যদিও খং কৰিছে, তথাপি সাধু বিভীষণে পুনৰ ক'লে, হে ৰাক্ষসৰাজ, তোমাৰ জ্ঞান, বল সকলো আছে। তোমাৰ মতে সেই সকলোবিলাকেই যোগ্য বচন। অন্ধজনে যেনেকৈ ৰত্ন দেখি নাপায়, ঠিক তেনেকৈ সেই অন্ধজনক দোষো ধৰিব নোৱাৰি। গতিকে সেইবিলাক কথা থাকক। মই কৈছোঁ, তুমি নিজক ধ্বংস নকৰিবা। তুমি সীতা কালভুজংগীক ঘৰলৈ আনিছা। যদি সীতাক ৰাখি থোৱা, তেনেহ'লে সসৈন্যে আমি সকলো যমৰ নগৰলৈ যাব লাগিব। এনে সুন্দৰ ৰাজ্য, এনে সম্পদ
নিজ দুখত কিয় বিপদ ঘটাব বিচাৰিছা? চিৰকাল তপস্যা কৰি এই ৰাজ্য পাইছা। অন্যায়বিলাক এৰি দি ইয়াক কিছুদিন ভোগ কৰা। যদি তুমি কোৱা কিয় কুবচন কৈছা, তাৰ অভিপ্ৰায় কওঁ শুনা। মন্ত্ৰণা বিচাৰিলে সদায় হিত কথা ক'ব লাগে, অন্যথা কৰিলে সমুচিত পাপ হয়। গতিকে তোমাক হিত কথা কৈছোঁ, ইয়াক কেতিয়াও অন্যথা নকৰিবা। চোৱাচোন, শ্ৰীৰামক ধাৰ্মিক বুলি সকলোৱে কয়, তাত অধাৰ্মিক থাকিলে জীৱনৰ সংশয়। চোৱা, এটা মত্ত হাতী বনত প্ৰৱেশিলে সকলোৰে ক্ষতি কৰে, কাকো ক্ষমা নকৰে। পথাৰৰ শস্যাদি খাই ঘৰ দুৱাৰ ভাঙে। খাদ্য লোভত পোহনীয়া হাতী তাৰ লগত আহি লগ লাগিল। দুষ্টৰ লগত শিষ্টৰ অপৰাধ হয়। হাতীক বান্ধিবলৈ উপযুক্ত ফান্দি আছে। স্বভাৱতে ফান্দিয়ে নানান ফন্দি জানে। নানান কৌশল কৰি হাতীক বন্দী কৰে। য'ত সদায় হাতীবিলাকে চৰি থাকে তাত ভক্ষ্যদ্ৰব্য উপহাৰ বিস্তৰভাৱে ৰাখে। খোৱাৰ লোভত হাতীয়ে খুৰ বঢ়াই দিয়ে। গলত ৰছী লাগি সকলো ফান্দত পৰিব। দুষ্টৰ লগত সংগতি কৰিলে শিষ্টৰো বন্ধন হয়। তেনেকৈ তোমাৰ পাপত পুৰবাসীও পাপত মজিব লাগিব। বিভীষণৰ উপদেশত ৰাৱণৰ খং আৰু বিভীষণক পদাঘাত। যেতিয়া ৰাৱণক বিভীষণে এই উপদেশবিলাক দিবলৈ ধৰিলে, দশানন মহাকোপত উন্মত্ত হ'ল। দাঁত কামুৰি হুংকাৰ কৰি উঠিল। বিকট শব্দৰে পুনৰ ক'লে, কি কৈছ দুৰ্মতি বিভীষণ? তোক বোধ কৰোঁ যমদূতে ধৰিলেহি। 14 যুগ হ'ল মোৰ জনম হোৱা, ইমান দিনে এনে কথা শুনা নাই। ইন্দ্ৰাদি দেৱতাৰ লগতো যুদ্ধ লাগিছোঁ, কোনেও এনেকুৱা কুবচন কোৱা নাই। তেনে কথা তই মোৰ ভাই হৈ শুনালি, তাৰ ফল তোক এতিয়া দেখুৱাওঁ। এই বুলি কৈ হাতত খৰ্গ ধৰি জাপ দি পৃথিৱীৰ ওপৰত পৰিলে। তাৰ পদাঘাতত লংকাপুৰী তলবল কৰিব ধৰিলে। ৰাৱণৰ ক্ৰোধ দেখি ৰাক্ষসবিলাকে ভয় খালে। দশাননে মহাবেগেৰে গৈ বিভীষণৰ বক্ষস্থলত পদাঘাত কৰিলে। বিভীষণ তাতে অচেতন হৈ মাটিত ঢলি পৰি গ'ল। তাকে দেখি নিশাচৰবিলাকে অতি দূষিত মনেৰে হাহাকাৰ কৰিব ধৰিলে। দেৱতা আৰু সুৰপতিয়ে পৰস্পৰে পৰস্পৰক ক'বলৈ ধৰিলে, এইবাৰ বিভীষণৰ অংগ স্পৰ্শ কৰি ৰাৱণৰ নিশ্চিত মৃত্যু মাতি আনিলে। ৰামে নিজৰ তিৰস্কাৰ সহ্য কৰে, কিন্তু ভক্তৰ অপমান তেওঁ সহ্য নকৰে। প্ৰহস্তই উঠি আহি দশাননক সান্তনা কৰি সিংহাসনত বহুৱালে। হাতৰ পৰা খৰ্গখন কাঢ়ি ল'লে। বিভীষণক নিশাচৰ 4জন মন্ত্ৰীয়ে মাটিৰ পৰা তুলি আনি আসনত বহুৱালে। খন্তেক সময়ৰ কাৰণে সভাসদসকলে পুতলাৰ নিচিনাকৈ নিস্তব্ধ হৈ থাকিল।